লবা কিয়ে বৰকে হাঁহি আছে যে মনটো কিয় ভাল নাকি আজি আজি ৰাতিপুৱা ৰামশ্যাৰে ল'ৰাৰ এই চাইকেলখনত বাই এখনে খুন্দিয়ালে নহয় মই তেতিয়া চকতে আছিলোঁ কি ক'ত আছে এতিয়া সি আৰু কি এক্সিডেণ্ট হোৱাটা তই কি ভাল পাইছা নেকি নহয় ইমান ডাঙৰ একো হোৱা নাই কথাখিনি শুনচোন সময়ত গাড়ী আহি নাপায় মই এই নতুনকৈ আমাক নম্বৰ দিয়া এই এম্বুলেন্স সেৱাক মই ফোন লগালোঁ বিশ্বাস কৰি নিৰো লগালগ আহি পালে এম্বুলেন্স মই ভবাই নাছিলে ইমান ভাল ছাৰ্ভিচ পাম বুলি তেনেকুৱা ৩৬খন এম্বুলেন্স দিছে আমাৰ চৰকাৰে তাক মেডিকেলত লৈ গ'লোঁ তাত ক'ল যে আপোনালোকে ইয়াত নানিলেও হ'লো হয় আমাৰ চৰকাৰে এই নতুনকৈ ২৬খন মোবাইল মেডিকেল ইউনিট খুলি দিছে তাত ফোন কৰিলে এক্সিডেণ্ট হোৱা ঠাইখনতে ট্ৰিটমেণ্ট হয় সেইটো চোন বৰ ভাল কথা এতিয়া শুন মোৰ মনটো কিয় ভাল লাগিছে ক'লেহে শুনিম আমাৰ ৰেশ্মাই আজিকালি পঢ়া কৰিছে দেখোন তাৰ কাৰণে এতিয়া কথা এটা ভাবিছোঁ কি কথা তাইৰ যিহেতু মেডিকেল লাইন যোৱা ইচ্ছা আছে তাইক দুলিহঁতৰ দৰে ৰাজশাহী বিক্ৰমত নপঠাওঁ তাকে আমাৰ কোকৰাঝাৰ মেডিকেল কলেজৰ নাম লগাই দিওঁ আমাৰ ওচৰৰে হ'ব আৰু ভাল শিক্ষাখিনিও পাব তাতকৈ ভাল কথা তাৰ সময়লৈকে আমাৰ ইয়াতে তামোলপুৰৰ মেডিকেল কলেজখনো হৈয়ে যাব আমাৰ আৰু বেছি ওচৰহে হ'ব সঁচাই দেই UPPL আমাৰ কাৰণে বহুত ভাল চিন্তা কৰিছে আৰু তোমাৰ কাৰণেও মোৰ কাৰণে আৰু কি আই অঞ্চল ভোটংগীৰ অধীনত ৬,০০০ গৰ্ভৱতী মহিলাৰ কোনে দায়িত্ব লৈছিল প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে যোৱা ৩ বছৰত BTRলৈ আনিলে শান্তিৰ মাধ্যমেৰে প্ৰগতি BTR এতিয়া সন্ত্ৰাসমুক্ত BTR এতিয়া পুনৰুজ্জীৱিত শান্তি আৰু প্ৰগতিৰ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL BJP আৰু AGP মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক